মৰমৰ বন্ধু বান্ধৱীসকল বিটু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে আপোনালোকে থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গম পাইছে। আজি মানে 15 আগষ্ট স্বাধীনতা দিৱস। তাৰমানে একদম স্বাধীনতা দিৱস মানে আজি কেনেকুৱা ধৰণৰ ভিডিঅ' মানে ক'ৰবাত ক'লৈকে ভিডিঅ'টো লৈ গৈ আছোঁ। তাৰমানে আপোনালোকে ধুনীয়াকৈ শেষলৈকে চাব। তাৰমানে আপোনালোকে কৈছোঁ নহয় একদম ধুনীয়া শেষলৈকে চাব। আহি একদম তাৰমানে ওচৰ পালোহি আৰু দেই, ওচৰ পালোহি একদম মজাকৈ। তাৰমানে এতিয়া কি বোলে আজি 15 আগষ্ট মানে স্বাধীনতা দিৱস। মানে আজি স্বাধীনতা দিৱস দিনাখনেই মোৰ তাৰমানে মালিকৰ ঘৰত একদম সকাম আছে। আজি বছৰীয়া সকাম নে কি সকাম মই নাজানো এইবিলাক, কিন্তু মালিকে মোক ফোন কৰি মাতিলে। এতিয়া মই বৰ্তমান আহি আছোঁ পোৱাহি নাই। তাৰমানে পোৱাহি নাই। ধুনীয়াকৈ এতিয়া পামগৈ। আজি সকামত কি মানে কেনেকুৱা ধৰণৰ সকামৰ আয়োজন কৰিছে। আজি 15 আগষ্টৰ দিনা স্বাধীনতা দিৱস দিনা কেনেকৈ মানে সকাম পাতিছে আপোনালোকক মই ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকে। এতিয়া মানে ৰভা দিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে বোলে, আপোনালোকক ধুনীয়াকৈ কৈছোঁৱে মই একদম ধুনীয়াকৈ এতিয়া আহিলোঁ। তাৰমানে অলপ পিছত বকত আহিব। এতিয়া বৰ্তমান ৰভা চভা দিবলৈ তাৰমানে দেখিছে আপোনালোকে সকলোবোৰ তাৰমানে ধুনীয়াকৈ চাহ কৰি ওপৰত টিপাল দিব মজাকৈ। তাৰমানে আপোনালোকক ৰভাটো দিয়াৰ পিছতে সকামখন হ'ব। আৰু হয় নাই বন্ধুসকল, একদম ৰভাটো দিয়াৰ পিছতে বন্ধুসকল হ'ব। ইয়াত ধুনীয়াকৈ দেখিছেনে আপোনালোকে মজাকৈ পতাকাখন চাওক আকৌ। মানে এইটো আজি মানে স্বাধীনতা দিৱসত একদম ধুনীয়াকৈ মানে প্ৰত্যেকে মানে অকল এঘৰ নহয় মানে গোটেই গাঁওখন গোটেই চুবুৰীটো মানে একদম যেনেকৈ মানে গধূলি টাইমত ধূপ চাকি যেনেকৈ জ্বলাই আজি মানে স্বাধীনতা দিৱসত ধুনীয়াকৈ পতাকা মানে প্ৰতি ঘৰতে মানে একদম ধুনীয়াকৈ পতাকা আন্দোলন মানে পালন কৰিছে ধুনীয়াকৈ 15 আগষ্টৰ দিনা। আপোনালোকে দেখিছে আকৌ সিহঁতৰ ঘৰতো মানে একদম ধুনীয়াকৈ 15 আগষ্টৰ দিনাই তাৰমানে স্বাধীনতা দিৱসৰ দিনাই ধুনীয়াকৈ সকামখন তাৰমানে ধুনীয়াকৈ বছৰীয়া সকামখন পাতিছে। কি খুৱাই কি নোখুৱাই মানে ক'ৰ মানুহ আহে, আলহী আহে নে ভকত আহে কি আহে সকলোবোৰ আপোনালোকক দেখাম। তাৰমানে একদম এতিয়া আপোনালোকক কৈছিলোঁ যে ধুনীয়াকৈ তাৰমানে একদম সকামত মানে এই ৰভা চভা দি এতিয়া অলৰেডি কমপ্লিট কৰি ল'লোঁ। তাৰমানে এতিয়া আকৌ সকামৰ কাৰণে কল লাগে বুলি ক'লে ধুনীয়াকৈ তাৰমানে এতিয়া চিলাপৰা টাউনৰ এজন কল দিবলৈ এতিয়া ধুনীয়াকৈ আহি মানে এতিয়া ধুনীয়াকৈ আহি আছোঁ। আপোনালোকে চাওক আকৌ ফাইনেলি বৰ্তমান একদম আহি চিলাপথাৰত পাই গ'লোঁ। চাওক আপোনালোকে চিলাপথাৰত পাওঁ। বন্ধ ইয়াত নাই, বন্ধ। এয়া মানে এতিয়া একদম মানে স্বাধীনতা দিৱস আপোনালোকে আমাৰ চিলাপথাৰ টাউনত কেনেকৈ পালন কৰিছে আপোনালোকে ধুনীয়াকৈ চাওক না। একদম চাওক মজা। বন্ধুসকল একদম কল বিচাৰি পাইছে মানে আজি মানে একদম ধুনীয়াকৈ 15 আগষ্ট যে সেইটো কাৰণে দোকানবিলাক চব বন্ধ আছে। ধুনীয়াকৈ একদম কল চল তাৰমানে একদম পোৱাই নাই। ইখন বজাৰ পৰা ইখন বজাৰ একদম ধামাকা বিচাৰি ফুৰিছোঁ। মানে এয়া কি হ'ব আজি সকাম কৰিব লাগে এইবিলাক কলটো পোৱা নাই। বিন্দাছ মানে একদম কল বিচাৰি আহিছোঁ। আকৌ ইয়াত যদি নাপাওঁ তেতিয়াহ'লে ঘৰত যাবগৈ লাগিব। অলপ আছে ঘৰত মানে একদম হয় নহয় নাজানো আৰু ধুনীয়াকৈ ওপৰত যাব লাগিব। ব'ল ওপৰত বিন্দাছ ওপৰত যাব লাগিব ধুনীয়াকৈ। এতিয়া বিচাৰি ভাগৰি পৰিছোঁ একদম মানে একদম পোৱাই নাই। একদম ক'লে কি হ'ব আয়ো কল এতিয়া সকাম কৰিব লাগে। অলপ আছে ঘৰত সেইটোৱে চলাই দিব লাগিব যেন পাইছোঁ বৰ্তমান ধুনীয়াকৈ। নাই ইয়াতো কল নাই, ইয়াত চব্জি পাবি, কল নাই। কল নাপাম ন দাদা? নাই কল নাই। এতিয়া আপোনালোকে দেখিছে তাৰমানে একদম ধুনীয়াকৈ একদম বিচাৰি মানে ইখন বজাৰ পৰা ইখন বজাৰ মানে বিচাৰি মানে এতিয়া কি কয় এতিয়া নাই, এতিয়া পাবলৈ নাই। ধুনীয়াকৈ চিনি কল লাগে আছে নেকি আপোনাৰ ওচৰত? ঐ কিমান লাগে তই কল? অঁ এতিয়া নহয় গাঁৱত আছে বুলি কৈছে।
এতিয়া আমাৰ এতিয়া সকামৰ ইমান হৈছে এতিয়া সকামৰ কাৰণে লাগে যে ঠিক আছে দে নহ'লে দাদা দেই আহি ধুনীয়াকৈ এতিয়া আপোনালোকে দেখিছে কল বিচাৰিছিলোঁ কল নেপালোঁ তাৰমানে এতিয়া যিটো মানে ঘৰত আছে সেইটোৱে মানে কামবিলাক কৰিব লাগিব ইয়াত মানে একদম ধামাকা তাৰমানে একদম ধুনীয়া তাৰমানে ক'ব বাকী নাই একদম ধামাকা মুঠতে স্বাধীনতা দিৱস ধুনীয়াকৈ চিলাপথাৰ টাউনত পালন কৰিছে আপোনালোকে ধুনীয়াকৈ চাওক না একদম ধুনীয়াকৈ পালন কৰিছে দেখিছে নহয় চিলাপথাৰ টাউনত কেনেকুৱা ধামাকা মানে একদম ধুনীয়াকৈ পতাকা উত্তোলন মানে আপোনালোকে চাওক না একদম ধুনীয়াকৈ বিন্দাছ তাৰমানে চাওক বন্ধুসকল একদম কৈছোঁ নহয় আজি একদম স্বাধীনতা দিব বা আপোনালোকক কৈছিলোঁ মানে মালিকৰ ঘৰত সকাম খাম বই বুলি মানে এতিয়া মানুহ কোনো নাই মানে একদম দেৰি হৈ গ'ল মানে মই বজাৰত যাবলগীয়া হৈ গ'ল আকৌ ধুনীয়াকৈ দেৰি হৈ গ'ল একদম আহোঁতে নেপালোঁ মানে একদম এতিয়া ভাগত নেপালোঁ থানাই ভাগ থৈছোঁ বুলি কৈছে মানে পাওঁ নেপাওঁ এতিয়া জানো এতিয়া আপোনালোকক আলহী দেখাম বুলি ভাবিছিলোঁ ভকতৰ সমাজৰ মানে সকাম কেনেকৈ ধুনীয়াকৈ পাতে মানে সকলো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ নাই এতিয়া একো দেখাব নোৱাৰিলোঁ ক্ষমা বিচাৰিছোঁ আপোনালোকৰ আগত মানে একদম কৈছোঁ নহয় আজি কিবা এটা কাৰণত মোৰ মানে এই ফাৰ্মাচীত যাবলগীয়া হ'ল মানে একদম টেবলেট আনিবৰ কাৰণে সেইটো কাৰণে আপোনালোকক সকলো ধুনীয়াকৈ আজি সকামখন দেখাম বুলি ভাবিছিলোঁ মুঠতে একদম দেখাব নোৱাৰিলোঁ একদম ধুনীয়াকৈ দেখাব নোৱাৰিলোঁ তাৰমানে ধুনীয়াকৈ দেখাব নোৱাৰিলোঁ এতিয়া উপায়টো নাই মই একদম ধুনীয়াকৈ গৈ খানা ভাঙো গৈ তাৰমানে আকৌ ঘৰত যাওঁগৈ মোৰ আজি মনটোৱে বেয়া একদম এতিয়া বৰ্তমান তাৰমানে একদম মালিকৰ ঘৰৰ পৰা ঘৰত যাব ওলাইছোঁ মানে চানা দানা খোৱা এতিয়া আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ মানে একদম মনটো আজি বেয়া বুলি কৈছিলোঁ দেখাব নোৱাৰিলোঁ এতিয়া বৰ্তমান ঘৰলৈ যাওঁ মানে একদম ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে শ্বেয়াৰটোতো একেবাৰে নকৰে প্লিজ শ্বেয়াৰটো কৰি দিব ধুনীয়াকৈ একদম ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিব লৈছোঁ মানে আন এটা ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ বাই বাই